নমস্কাৰ সকলোকে স্বাগতম জনালোঁ। আজি মই চতুৰ্থ খণ্ডটিত লৈ আহিছোঁ আপোনালোকৰ মাজলৈ 10টা অসমৰ প্ৰথম প্ৰশ্নৰ উত্তৰ। আৰু মই প্ৰশ্নটো দিয়েই 5 ছেকেণ্ডকৈ সময় নিৰ্ধাৰণ কৰি দিম। নিৰ্ধাৰিত সময়ত আপোনালোকে কেইটা শুদ্ধ উত্তৰ দিব পাৰিলে মোক কমেণ্ট বক্সত জনাব। আৰু এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে অহা বেল আইকনটো প্ৰেছ কৰি ল'ব। আহক তেনেহ'লে আমি এতিয়া প্ৰশ্নকেইটিৰ মাজলৈ আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? সময় আৰম্ভ হৈ গৈছে। সময় সমাপ্ত হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘৰ জেউতী। দ্বিতীয় প্ৰশ্ন, আধুনিক অসমীয়া প্ৰথম নাটকখনৰ নাম কি? সময় আৰম্ভ। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গুণাভিৰাম বৰুৱাৰ ৰামনৱমী। তৃতীয় প্ৰশ্ন, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? সময় আৰম্ভ হৈছে। আপোনালোকক যদি সময়ৰ প্ৰয়োজন হয় তেনেহ'লে ভিডিঅ'টো প'জ কৰি ল'ব পাৰে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ইয়াৰো ইয়ংগম। চতুৰ্থ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? সময় আৰম্ভ হৈছে। সময় সমাপ্ত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। পঞ্চম প্ৰশ্ন, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। ষষ্ঠ প্ৰশ্ন, মহাকাব্য ৰামায়ণ প্ৰথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? সময় আৰম্ভ। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাধৱ কন্দলী। সপ্তম প্ৰশ্ন, জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? সময় আৰম্ভ হৈ গৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। অষ্টম প্ৰশ্ন, চুতীয়া সাম্ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল? সময় আৰম্ভ হৈছে। সময় সমাপ্ত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বীৰপাল। নৱম প্ৰশ্ন, কিমান চনত মহাত্মা গান্ধী প্ৰথম অসমলৈ আহিছিল? সময় আৰম্ভ। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1921 চনত। আজিৰ অন্তিমটো প্ৰশ্ন হৈছে অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? সময় আৰম্ভ হৈছে। সময় সমাপ্ত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকান্ত অভিধান। আজিৰ 10টা প্ৰশ্নৰ আপুনি কেইটা প্ৰশ্নৰ উত্তৰ 5 ছেকেণ্ডৰ ভিতৰত শুদ্ধকৈ দিব পাৰিলে মোক কমেণ্ট কৰি জনাব। লগতে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই। ধন্যবাদ।